নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধুসকল আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ যদি আপোনালোকে আবেদন কৰিছে আৰু সেই আঁচনি যদি আপোনালোকে পাব বিচাৰিছে তেনেহ'লে আপোনালোকেতো ইতিমধ্যে গম পাইছে যে 1 কিলোৱাটত কেন্দ্ৰই কিমান দিব বা ৰাজ্য চৰকাৰে কিমান দিব। আৰু লগতে মই এই গোটেইখিনি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। আৰু লগতে যি ছাবচিডি আছে যি আপোনালোকে 5,000 টকা দিলে হ'ব, যি 45,000 টকা চৰকাৰে ছাবচিডি হিচাপে দিব, গতিকে আপোনালোকক মই সম্পূৰ্ণ তথ্য জনাইছোঁ যে আপোনালোকে 50,000 টকা আপোনালোকে প্ৰথমতে দি কিনিব লাগিব নে আপোনালোকে 5,000 টকা দি কিনিব লাগিব। সো আপোনালোকক সবিশেষ তথ্য জনাই আছোঁ, লগতে কিমানে এপ্লাই কৰিছে আৰু এইবাৰ কিমানক দিব গোটেইখিনি আপোনালোকক মই কৈ আছোঁ। সো বন্ধুসকল যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। সো বন্ধুসকল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ যি সৌৰশক্তি পেনেলৰ সাহায্য আছে সেইখিনি আপোনালোকে 1 কিলোৱাট পেনেলত আপোনালোকে লাভ কৰিব 30,000 টকা কেন্দ্ৰই দিব আৰু লগতে ৰাজ্য চৰকাৰে দিব 15,000 টকা। আৰু আপোনাৰ পকেটৰ পৰা 5,000 টকাত আপোনালোকৰ যাব 45,000 টকা টোটেল চৰকাৰে আপোনালোকক ছাবচিডি দিব আৰু 5,000 টকা আপুনি নিজে দিব লাগিব। তাৰপিছত আছে বন্ধুসকল 2 কিলোৱাট পেনেলত কেন্দ্ৰই দিব 60,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 30,000 টকা আৰু আপোনালোকে পকেটৰ পৰা 10,000 টকা দিব লাগিব। আৰু এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ছাবচিডিটো কেনেদৰে আপোনালোকে পাব। সো বন্ধুসকল সচৰাচৰ ছাবচিডিবিলাক আপোনালোকৰ একাউণ্টত আপোনালোকৰ সোমাই আপোনালোকে প্ৰথমতে কিনোতে আপোনালোকে 50,000 টকা দি আপোনালোকে যি চ'লাৰ পেনেল আছে সেই গোটেই ছেটআপটো আপোনালোকে কিনিব লাগিব আৰু তাৰপিছত আপোনালোকৰ 45,000 টকা চৰকাৰে আপোনাৰ একাউণ্টত ছাবচিডি হিচাপে ভৰাই দিব। যেনেদৰে আপোনালোকে গেছ চিলিণ্ডাৰ আপোনালোকে যেনেদৰে ছাবচিডি লাভ কৰি আছে ঠিক তেনেদৰে এই ছাবচিডিটো আপোনালোকক দিব। সো বন্ধুসকল এতিয়া প্ৰথমতে আপোনালোকক আৰু এটা কৈ লওঁ যে 8 কোটি লোকক বৰ্তমান চৰকাৰে এই চ'লাৰ পেনেল আঁচনি যোগান ধৰিব আৰু প্ৰথম ফেজত 5 কোটি মানুহক এই চ'লাৰ পেনেল দিব আৰু পৰৱৰ্তী পৰ্যায়ত তেনেদৰে দি থাকিব। সো বন্ধুসকল আজি ইনফৰমেশ্যনটো জনালোঁ। যি ছাবচিডি আছে ছাবচিডি আপোনালোকে প্ৰথমতে গোটেই পইচাখিনি দিয়ে কিনিব লাগিব, তাৰপিছত আপোনালোকৰ একাউণ্টত ছাবচিডিটো সোমাব। বহুতে হয়তো জানে এই কথাটো আৰু বহুতে হয়তো নাজানিব পাৰে, গতিকে মই এই ভিডিঅ'ৰ লগতে এড কৰি দিলোঁ। সো বন্ধুসকল আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।